কিন্তু তিলক বৈশ্যচাৰৰ এইখন যাত্ৰা নাট্য জগতত প্ৰথম নাটক আৰু তেখেতে এতিয়ালৈকে যাত্ৰা নাটক দিয়া নাছিলে। তো যেতিয়া মৰুৱাত শংকৰ উৎসৱত যোৱা বুলি আমাৰ নাটক দেখিলে, তো তেখেতে সঁচাকৈ আপ্লুত হ'ল আমাৰ গোটেই টিম ৱৰ্ক দেখি কিনে। তেখেতে ভাল পালে আৰু তেখেতক যেতিয়া মই নাটক এখনৰ অফাৰ দিলোঁ, তেখেতে নিজে ক'লে কি ঠিক আছে পিছে তোমালোকে নাটকখনৰ ওপৰত ভাল জাষ্টিছ কৰিছা, গতিকে মই এখন নিজৰ নাটক দিম তোমালোকক। আৰু সেই মৰ্মে আমি অন্নদাতা নাটকখন আমি লৈছোঁ আৰু এই নামটো আমি যোৱা বুলিয়ে ব্ৰেক কৰিছিলোঁ, আমি যোৱা নাট্যবৰ্ষতে অন্নদাতা নাটকৰ নামটো, কিন্তু অধিকাৰ নাটকৰ নামটো আমি এই বৰ্ষত আমি ব্ৰেক কৰিছোঁ। কিন্তু অন্নদাতা নাটকখন বা অধিকাৰ দুয়োখন নাটক লৈ আমি আশাবাদী। আৰু অন্নদাতা নাটকখনত বিশেষ কৰি এনেকুৱা দুখ আছে যে পৰিয়ালত ইমান ত্যাগ স্বীকাৰ কৰাৰ পিছতো মানুহে সুখ বিচাৰি নাপায়, আৰু এনেকুৱা পৰিয়াল বহুত আছে আমাৰ নাটকৰ মাজতে আছে। গতিকে সুখ বিচাৰিলেও সুখ নাপায়, যিমান ভাল কাম কৰিলেও। গতিকে মানুহৰ জীৱনত যে ইমানো দুখ থাকে, নাটকত দেখি মানে মানুহে নিজক বিচাৰি পাব। অন্নদাতা নাটকখনৰ এনেকুৱা এটা পৰিৱেশ, আমি প্ৰথম চিনটো দিওঁতে ৰাইজে গমেই পাইছে, প্ৰথম চিনৰ পৰা আমাৰ নাটকখন লাগি গৈছে। তো ৰাইজে ভাল পাইছে, তো আমি আশাবাদী যে আমাক ৰাইজে আঁকোৱালি ল'ব। ইতিমধ্যে আমাৰ ৰাজনন্দিনী ভালদৰে আদৰি লৈছে। মই ভাবো এইবাৰ সপ্তম নাট্যবৰ্ষতো আমাৰ দৰ্শকসকলে আমাৰ ৰাজনন্দিনীক আঁকোৱালি ল'ব, ৰাজনন্দিনীক আমন্ত্ৰণ কৰিব, কাৰণ ইতিমধ্যে ৰাজনন্দিনীৰ ফিল্ডখন বহুত বহল হৈ গৈছে। গতিকে মই ভাবো ইয়াতে আৰু বেছি বহল হ'ব এইবাৰ, তাকে কামনা কৰিছো আৰু ৰাইজক আহ্বান জনাইছো, আপোনালোকে ৰাজনন্দিনী চাওক, ব্যতিক্ৰম কিবা এটা দেখিব, সেইটোকে কামনা কৰিছো। আপোনালোকে ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দল চাই এইবাৰ আৰু এটা বিশেষ কিবা নতুনত্ব দেখিবলৈ পাব, তাকে মই কামনা কৰিছো। আৰু আমাৰ প্ৰযোজক ডাঙৰীয়াৰ লগত মই এই বিষয়ে আলোচনা কৰি আমি কিবা এটা নতুনত্ব দেখুওৱাৰ বাবে চেষ্টা চলাম।